প্ৰিপেয়াৰনেছ মেজাৰ্ছ আমি লোৱা গৈছিলে আমি প্ৰতি বছৰে আমি যিকোনো পৰিস্থিতিৰ কাৰণে যাতে আমি প্ৰস্তুত হৈ থাকিব পাৰোঁ সেইকাৰণে মক ড্ৰিল কিছুমান আমি সদায় প্ৰতিবাৰে কৰোঁ এইবাৰো সেইকাৰণে আমি চৰকাৰৰ নিৰ্দেশ মৰ্মে আমি এটা মক ড্ৰিলৰ আয়োজন কৰা হৈছে ইয়াতে আমি দেখুৱাইছিলোঁ যে কি ধৰণে কিবা যদি দুৰ্ঘটনা হয় বা কিবা আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়াহ'লে কি ধৰণে আমি কি ব্যৱস্থা ল'ব লাগে আমাৰ চিভিল ডিফেন্সৰ ফালৰ পৰা কি ব্যৱস্থা ল'বলগীয়া আছে ফায়াৰ পুলিচ মেডিকেল এম্বুলেন্স এই বিভিন্ন আমাৰ যিকেইটা বিভাগ আছে যিকেইটা আপাতকালীন আমাৰ যিকেইটা বিভাগ আছে জৰুৰীকালীন তেওঁলোক কি ধৰণে প্ৰথম ৰেছপণ্ড কৰিব কি ধৰণে এই পৰিস্থিতি মোকাবিলা কৰিব সেই সম্পৰ্কে আমি এটা প্ৰস্তুতি এটা চলাইছোঁ আৰু ইয়াৰ লগত আমাৰ জড়িত হৈছে আমাৰ ডন বস্কো কলেজৰ কেম্পাছৰ ছাত্ৰ ছাত্ৰীসকল আৰু বিষয়ববীয়াসকল তেওঁলোকেও এটা আমাৰ তেতিয়া ল'ৰা ছোৱালীখিনিও এটা প্ৰস্তুতি বা তেওঁলোকেও এটা আভাস পায় তেওঁলোকেও এটা শিক্ষা প্ৰশিক্ষণ এটা পায় আৰু ইয়াৰ উদ্দেশ্য আৰু এটা আছে যে এই ড্ৰিলটো হৈ যোৱাৰ পাছত আমি কি বস্তু আমাৰ শিকিবলগীয়া আছে কি কৰণীয় আছে ক'ত আমাৰ গেপ আছে ক'ত আমাৰ ঠিক কৰিবলগীয়া আছে সেইখিনিও আমিও বুজি ধৰিব পাৰোঁ তো সেই সম্পৰ্কে এটা আমাৰ ডিব্ৰিফ এটা হয় আৰু তেতিয়া আমি আৰু ভাল আমাৰ প্ৰস্তুতি হ'ব পিছত লাষ্ট ইয়াৰ আমাৰ অপাৰেশ্যন সিন্দুৰ যে হৈছিলে তাৰপিছত MHA থ্ৰু আমাক গাইডলাইন এটা আহিছিলে কি যোৱা বছৰ কি মক ড্ৰিল এটা কৰিব লাগে থ্ৰু আউট অল ইণ্ডিয়া একবাৰত হৈছিলে কিন্তু এইবাৰ MHA আৰু এটা অৰ্ডাৰ ওলাইছে কি প্ৰত্যেক বছৰত 2 বাৰ কৰিবৰ কাৰণে কৈছিলে প্ৰত্যেক ডিষ্ট্ৰিক্টত এতিয়া আমি এজ এ চিভিল ডিফেন্স ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ফালে পৰা আমি ভাবিছোঁ ছাৰ আমাৰ DC ছাৰে কৈছে কি নট অনলি টুৱাইছ বাট আমি যিমান আমি পাৰোঁ 3 বাৰ হওক 4 বাৰ হওক আমি কৰিম বুলিও আমি ভাবিছোঁ নেক্সট মান্থ আমি আজি ডন বস্কো স্কুলত কলেজত কৰিছোঁ নেক্সট বাৰ আমি নৱোদয়াত কৰিম নেক্সট মান্থ এণ্ড একচুৱেলি এইটো কৰা হয় কি কাৰণে আমাৰতো কি হ'ল কি অসমটো বাংলাদেশ বৰ্ডাৰো আছে আৰু চাইনা বৰ্ডাৰো আছে তো যদি আনৱান্টেড যদি ফ্লাইট যেনেকুৱা আজিকালি এৰিয়েল বম্বিং যে হয় তো সেই টাইমত যদি আমি পেনিক নহওঁকৈ যদি আমি মানুহক যদি বচাব পাৰোঁ এইটোৱে মানে আমাৰ মেইন এইম আৰু তো এইটো কৰা যায় কি কাৰণে ব্লেকআউট কৰা যায় কি কাৰণে ব্লেকআউট কৰা যায় যদি আনৱান্টেড ফ্লাইট ওপৰৰ পৰা যদি জেট ফ্লাইট যদি আহে সেই টাইমত বম্বিং কৰা চান্সটো বহুত থাকে বম্বিং তেখেতৰ ৰাতি একোতো দেখা নাপায় এইটো কাৰণে ক'ত কৰে য'ত লাইটবিলাক হয় এইটো কাৰণে আমি টোটেলি লাইটটো ব্লেকআউট কৰি কিনি আমি এইটো কৰোঁ যদি ক'তবা আমি যদি ছাপ'জ বম্বিং যদি হয় তাতে আমি ৰেস্কিউ ফায়াৰ ব্ৰিগেড আছে তাৰপিছত SDRF আছে তাৰপিছত চিভিল ডিফেন্স আছে লাইন ডিপাৰ্টমেণ্টবিলাক কেনেকুৱা আমি কোঅৰ্ডিনেশ্যন কৰি কিনি এই বস্তুটো ইন ফিউচাৰ আমি কেনেকুৱা ৰেস্কিউটো ছাকচেছ কৰিব পাৰে এইটো কাৰণে আমি মক ড্ৰিলটো এতিয়া আমি কৰি আছোঁ এণ্ড স্পেচিয়েলি থেংকছ টু আমাৰ DC ছাৰ সেই আমাক লিড কৰিছে আমাক লাইন ডিপাৰ্টমেণ্ট যেনেকুৱা আমাৰ APDCL আছে পুলিচ আছে তাৰপিছত APRO পাৰ্চনেল আছে তাৰপিছত 108 আছে মেডিকেল টিম আছে তাৰপিছত আমাৰ APDCL আছে এইবিলাক লাইন ডিপাৰ্টমেণ্ট স্পেচিয়েলি মই তেখেতৰ থেংকছ জনাইছোঁ কি আমাক ইমান যে হেল্প কৰি কিনি আজি ইমান ধুনীয়াকৈ যে মক ড্ৰিলটো মানে শেষ হৈছে আৰু আজি এয়াৰ ষ্ট্ৰাইকৰ ওপৰত যিটো আপোনালোকে মক ড্ৰিল কৰিলে আমাৰ হটলাইন থাকে ডিফুত হটলাইনটো হ'ল আমাৰ চিভিল ডিফেন্স অফিচটো হটলাইন থাকে এই হটলাইনটো TCDC বুলি কয় টাউন চিভিল ডিফেন্স কণ্ট্ৰল চেণ্টাৰ বুলি কয় এইটো কানেক্ট থাকে আমাৰ তেজপুৰ লগত তেজপুৰটো কানেক্ট থাকে এয়াৰফ'ৰ্চ লগত এতিয়া যেতিয়া কোনোবাই দুশ্মন দেশৰ ফ্লাইট যদি আহে তেতিয়াহ'লে তেজপুৰ এয়াৰফ'ৰ্চে ৰেডাৰে এইটো কেপচাৰ কৰাৰ পিছত তেখেতৰ হটলাইন থ্ৰুত এয়াৰফ'ৰ্চে কেপচাৰ কৰাৰ পিছত হটলাইন থ্ৰু তেজপুৰ RCDCত পঠায় তাৰপিছত TCDC আমি য'ত আছোঁ আমাৰ চিভিল ডিফেন্স ডিফুটো যে আছে আমাক পঠায় তাৰপিছত আমাৰ চাইৰেন ইউনিটত আমি কমিউনিকেট কৰি কিনি আমি তেখেতক জনাই দিওঁ আৰু মেছেজটো এনেকুৱা আহে এয়াৰ ৰাইট ৰেড বুলি ৰেড মেছেজ আহে তাৰপিছত আমি 2 মিনিট যেতিয়ালৈকে একচুৱেলি আজি মক ড্ৰিল কাৰণে আমি 2 মিনিট বজাব লগা আছে কিন্তু যদি অৰিজিনেলত যদি হয় যেতিয়ালৈকে অল ক্লিয়াৰ মেছেজ নাহে আমি চাইৰেনটো বজাব লাগে তো যেতিয়ালৈকে চাইৰেনটো বজায় সেইটো টাইমত চব লাইট অফ হ'ব লাগে যিমান জেনেৰেটৰ
যিমান আপোনাৰ ইনভাৰ্টাৰ ইভেন মোবাইল ইভেন গাড়ীবিলাক যে আছে চব লাইট অফ হ'ব লাগে আৰু ৰাতি যদি কোনোবাই ইনভাৰ্টাৰ যদি জ্বলায় তেতিয়াহ'লে আমি কি কৰোঁ খিৰিকীবিলাক যে আছে এইবিলাক ব্লেক পেণ্টে আমি পেইণ্ট কৰি কিনি য'ত যে আমি লাইটটো বাহিৰত মানে দেখা পাব নালাগে এনেকুৱা আমি কৰিব লাগে তো আমি আজিতো ছেম এনেকুৱাই কৰিছোঁ ছেম আমাৰ লোকেশ্যনটো আমি লৈছোঁ ডন বস্কো কলেজ তাতে বম্বিং হোৱাটো আমি দেখাইছিলোঁ বম্বিং হোৱাৰ লগে লগে আমাৰ ফায়াৰ ব্ৰিগেড আহিছে তাৰপিছত তেখেতৰ জুইটো নমাইছে তাৰপিছত চিভিল ডিফেন্স টীম DDRF টীম আছে DDMৰ তাৰপিছত চিকিউৰিটি টীম আছে ফায়াৰ SDRF টীম আছে আমাৰ চিভিল ডিফেন্সৰ ভলেণ্টিয়াৰ আছে এইবিলাক যাই কিনি আমি ৰেস্কিউ কৰি কিনি তেখেতৰ ইয়াতে ফাৰ্ষ্ট এইড দি কিনি ট্ৰায়েছ কৰাৰ পিছত আমি এম্বুলেঞ্চত হস্পিটেল নিয়াৰ বাই হস্পিটেলত আমি পঠাই দিছোঁ থেংক ইউ ছাৰ